মুজাফফর তোমাদের বিশ্বাসের মুজাফফর বিজেপি ওয়াক্ত বিজেপি ওয়াক্ত জাগুন আৰু প্ৰায় 15,000 জনবসতিপূৰ্ণ কথাচেমা ৰামনগৰ বালিবস্তি চন্দ্ৰপুৰ পথা আদৰ্শ কোলাপথাৰ গাঁও সংযোগী দলং এখন নোহোৱাৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভুগিব লগা হৈছে। উল্লেখনীয় বিষয় যে উক্ত ঠাইডোখৰত এখন জাগুন কথাচেমা সংযোগী কাঠৰ দলংখন চৰকাৰী নিবিদাৰ দ্বাৰা প্ৰতি বছৰে নিৰ্মাণ কৰা হয়, য'ত অঞ্চলবাসীয়ে দলংখন ব্যৱহাৰ কৰাৰ বিনিময়ত চৰকাৰে প্ৰতিজন বাটৰুৱা আৰু বিদ্যাৰ্থীৰ পৰা 10 টকাকৈ, বাইক চালকৰ পৰা 50 টকা আৰু অন্যান্য গাড়ী চালকৰ পৰা 100 টকাকৈ সংগ্ৰহ কৰি আহিছে। আমি আজি প্ৰেৰণ কৰিবৰ কাৰণে আমাৰ তিৰাপ জাগুন আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি বাৰিক খান, কাৰ্যকাৰী সভাপতি ধৰ্মৰাজ শৰ্মা। আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি তৃতীয়বাৰলৈ আজি আমি আন্দোলন সাব্যস্ত কৰিছোঁ। দুবাৰ আমি নদী ঘাটত আন্দোলন কৰিছোঁ, কিন্তু আন্দোলন কৰাৰ ফলতো বিজেপিৰ এই ৰজাসকলৰ, বিজেপি মন্ত্ৰী বিধায়কসকলৰ অলপমানো গাত লগা নাই। আজি চাগে গাত নহয়, তেওঁ মূৰতো লাগিছে বুলি আমি ভাবিছোঁ। কিহৰ কাৰণে কৰিছে এই আন্দোলনৰ এটাই দাবী, বছৰে বছৰে যোৱা 5 বছৰ ধৰি প্ৰায় 8টাগৰাকী মানুহে মৃত্যুবৰণ কৰিছে, কিন্তু আজিলৈকে এজনো কোনোবা সাংসদ হওক বা MLA হওক বা বিজেপিৰ নেতা পাৰিলে তাত যোৱা নাই। যদি কোনোবা ব্যক্তি গৈছে নিজৰ ঘৰত বহি AC ৰুমত চাহ আৰু চিঙৰা খাইছে, মানুহবোৰ দুখ দশা বুজিবলৈ কোনো যোৱা নাই। গতিকে আজিৰ এই প্ৰতিবাদৰ মজিয়াৰ পৰা, জাগুনৰ মাজ মজিয়াৰ পৰা আমি এটাই কথা ক'বলৈ বিচাৰিছোঁ, আমাৰ নৌপৰীয়া ৰাইজক, নদী সিপাৰৰ ৰাইজক, তেখেতৰ ব্যৱসায় বাণিজ্যিক হওক বা হস্পিটেলৰ ক্ষেত্ৰতে হওক বা স্কুল পঢ়িবৰ কাৰণে হওক, যিকোনো আদান প্ৰদানৰ কাৰণে দলং লাগে। আৰু এই দলঙৰ দাবী আজিৰ দাবী নহয়, কালিৰ দাবী নহয়। এই দাবী যেতিয়াৰ পৰা গাঁৱৰ মানুহবোৰ আছে, সেই অঞ্চলৰ ৰাইজে হাতী বাঘ ভালুৰ লগত যুদ্ধ কৰি আজি এখন গাঁৱত বহিবলৈ সক্ষম হৈছে। কিন্তু অসম চৰকাৰে, বিজেপি চৰকাৰ হওক या কংগ্ৰেছ চৰকাৰ হওক, আজিলৈকে কিন্তু দলং দিয়া নাই এই ৰাইজক। এই ৰাইজে কিবা দিছে, এয়া হৈছে কেৱল মাত্ৰ প্ৰতাৰণা আৰু প্ৰতাৰণা। এই ৰাইজক কেৱল মাত্ৰ দিছে ভোটৰ নামৰ লালকা, এই ৰাইজক কেৱল মাত্ৰ দিছে গুৰু মাৰা ৰাজনীতি, তাৰ বাহিৰে একো দিয়া নাই। এই কথা কিন্তু এতিয়া হ'বলৈ দিয়া নহ'ব। কথাচেমাৰ ৰাইজৰ পৰা এটাই শব্দ ওলাব, আমাক দলং লাগে, দলং লাগে। এয়াই কথা আমাৰ শেষ দাবী, এয়াই কথা আমাৰ অন্তিমটো দাবী। যিকোনো পৰ্যায়ৰ আন্দোলন হ'ব আৰু সংগ্ৰাম হ'ব, যদি প্ৰয়োজন হয় বিজেপিৰ দালালসকলে যদি আমাৰ এই আন্দোলন মুখিমূৰ কৰে, মুখামুখি যুদ্ধ হ'ব। এই কথা কিন্তু অত্যন্ত স্পষ্ট। স্বাধীনতাৰ পৰা এতিয়ালৈকে আমি অকল প্ৰতাৰণাই পাবলগীয়া হৈছে। প্ৰথমতে 15 বছৰ আমাক কংগ্ৰেছ চৰকাৰে প্ৰতাৰণা কৰিলে, এতিয়া আকৌ আমি কংগ্ৰেছ চৰকাৰে আমাৰ দুখ দুৰ্গতি বুজি নোপোৱাৰ কাৰণে আমি পৰিৱৰ্তনৰ শ্লোগানেৰে গাদীত বহা এই বিজেপি চৰকাৰক আমি জিকাই দিলোঁ, কিন্তু হ'লেও আমাৰ এতিয়াও দুৰ্দশা আমাক চোৱা নাই। সেইকাৰণে মানে আমি আজি সকলোৱে ওলাই আহিবলগীয়া হৈছে। আমাৰ মাতৃসকলৰ আৰু বেছি দুখ। কেতিয়াবা যদি প্ৰসৱৰ কাৰণে হয়, ডেলিভাৰী মাতৃবিলাক আহোঁতে দলঙৰ কাৰণে তাতো 2-3 ঘণ্টা ৰখি থাকিবলগীয়া হয়। তেনেকৈ হওঁতে মানে প্ৰসৱ ৰাস্তাতে কৰি দিবলগীয়া হৈ যায়। তো তেনেকুৱাকৈ আমাৰ বেমাৰী মানুহ বহুতো মৰিছে। আৰু তো 20 জনৰ এই মৰ্মান্তিক ঘটনাৰ কথাটো আপোনালোকে জানেই, এগৰাকী মানে ঘৰৰ মুৰব্বী হেৰুৱাবলগীয়া হৈছে। তেনেকুৱাকৈ আমাৰ বহুত তেনেকুৱা ঘটনা হৈ আছে, যাতে এনেকুৱা হ'ব লগা নহয়। আমাৰ ল'ৰা ছোৱালীৰ কাৰণেও মানে স্কুললৈ অহাৰ কাৰণেও বহুত জিঅ'টো মানে হাতৰ মুঠি লৈ কিনে আহিবলগীয়া হৈ যায়। ৰাতিপুৱা 6টা বজাৰ স্কুললৈ ওলাই আহিবলগীয়া হৈ যায়, আকৌ ঘৰত 4টা-5টা বজাত পাইগৈ। ল'ৰা ছোৱালী কেতিয়া পঢ়িব? আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী সেইকাৰণে পঢ়া শুনাৰ প্ৰতিও বহুতখিনি পিছ পৰি আছে। আৰু কি হয়, আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা মই চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে আমি মাতৃসকল, আমাৰ মাতৃ এতিয়া আপোনালোকে মমতাৰ যিটো কি দেখিছে, মাতৃৰ বিভিন্ন ৰূপ আছে। আজি আমি মমতাৰ ৰূপত আহিছোঁ। যদি এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে যদি দলং আমাক যদি নিদিয়ে, আপোনালোকে চাব ৰণচণ্ডী মূৰ্তিও আমাৰ দেখিবলৈ ভৱিষ্যতে পাব।